हेलो फ्रेंड्स की खबर আজি আমাৰ আজি বহু বছৰ আগৰ পৰা ষ্টাৰ্টিং হৈ থকা এখন ধুনীয়া দলং ৰঙা নদীৰ পৰা আজি আমাৰ তাতে এখন মেলা পাতিছে মেলাখন আপোনাক দেখাব আহিছো মানে চাব আপোনালোকে এখন হৈছে দলংখন সম্পূৰ্ণ এখন হৈছে সম্পূৰ্ণ দলংখন আৰু জুমবোৰ দেখাইছো এটো হৈছে আমাৰ পানীগাঁও চেণ্টাৰৰ পৰা অহা পানীগাঁও চেণ্টাৰৰ পৰা অহা এটা ধুনীয়া পানীগাঁও চেণ্টাৰৰ পৰা এটা এখন ধুনীয়া দলং মানে আৰু আপোনাক লেফট সাইডৰ পৰা দেখাই গৈ আছো এই সাইডৰ পৰা দেখাব গৈছো আপোনাক এফালে এই সাইডটো একেবাৰে তালৈকে আছে মাথাটো বহুত দূৰ আৰু আপোনালোকে এতিয়া ইয়াত চাব পাৰিব এখন হৈছে আমাৰ দলঙৰ তলৰ পৰা এখন দলং আৰু তলৰ পৰা আপোনালোকক ওপৰৰ পৰা আপোনালোকক দেখাইছো তললৈ এয়া মেলা পাতিছে সৰু সুৰাকৈ কিবা কিবি শেষত আপোনালোকে চাব লাগিব তাৰ পৰা অলপ দূৰতে দেখা পাব পৰা ৰঙা নদীখন গৈ আছে দেখিছে আপোনালোকে পানী একেবাৰে কম হৈ আছে সিটো এটা মাথৰি আৰু এফালে এয়া পানী আৰু মাথাউৰি কাষেদি দেখিছে চাগে মাথাউৰিটো তাত গৈছে আৰু এইফালে মাথাউৰিটো আপোনাৰ ইয়াৰ পৰা এই তাত দেখা পাইছে চাগৈ এই গছজোপাৰ মাজেদি মাথাউৰিটো দেখা পাইছে চাগে এইটো আৰু তললৈ মানুহবিলাক যোনফালে নামি গৈ আছে আপোনাৰ তললৈ মানুহবিলাক এফালেদি নামি গৈছে আপোনাক দেখাই দিছোঁ নামি গৈছে আৰু নামি আহিছে এফালেদি ৰঙা নদীৰ বুকুত দলঙৰ তলত নতুন দলঙৰ তলত আজি অলপ দিনৰ আগত মামাই 31 ডিচেম্বৰ দিনাখন ইয়াত মামাই অপেনিং কৰি থৈ গৈছে আৰু আমাৰ আলহী আহি আছে আমাৰ মাইকী মানুহ আৰু ভণ্টি আহি আছে চাব আমাৰ ফেমিলি আহি আছে এয়া দুজনী আহি আছে তহঁতি আহি পালিহি ভিডিঅ' এটা উঠাই আছো ভিডিঅ' বনাই আছো ইউটিউবত দিবলৈ দেখিছে বন্ধুসকল ওপৰৰ পৰা মানে কিমান ধুনীয়া দেখা পাই গৈছে আৰু বলক তলৰ পৰা কোনদিদি বাটটো গৈছে দেখাই দিম বলক এইটো পাৰটো পিকনিক চলি আছে এতিয়া পিকনিকৰ সময় চবে জানে এতিয়া চবে জানে জানুৱাৰীৰ সময় পিকনিকৰ সময় চবফালে পুৰা পাৰ্টি চলি আছে ইয়াতে দলঙৰ ছাঁ লৈ পুৰা পিকনিক কৰি আছে দেখিছেনে বহুত জেগা মানে পিকনিক কৰি আছে আৰু এয়া চাওক আৰু আগৰ আমাৰ যিটো পুৰণা প্ৰথম বাট আছিলে এই মটৰচাইকেলখন গৈ আছে চাব এই মটৰচাইকেলখন গৈ থকা এই বাটটোৱেদি এইটো যি বাট এইফালেদি আগতে আমাৰ বাঁহৰ দলংখন আছিলে আৰু এতিয়া এই দলংখন হৈ গ'ল অলৰেডি আপোনাৰ দলংখন হৈ যোৱাৰ কাৰণে এই বাটটো আগতে আমি দেখাই আছোঁ বলক এইটো হেৰাব আকৌ এইটো চাওক আগতে
প্ৰথম মানে যেতিয়া আমাৰ এইটো দলং হোৱা নাছিলে, দলং যেতিয়া আমাৰ হোৱা নাছিলে তেতিয়া আমাৰ এইটো দলং যেতিয়া হোৱা নাছিলে আমাৰ এইটো বাট আছিলে। এইটো চাওক দেখাই দিছোঁ। দলং যেতিয়া আমাৰ সম্পূৰ্ণ হোৱা নাছিলে আমাৰ তেতিয়া এই বাটটোৱেদি অহা যোৱা কৰি আছিলোঁ। দলং আপোনাৰ যেতিয়া মানে হোৱা নাছিলে এই বাটটোৱেদি একদম পূৰা এফালেদি পাৰ হৈ ঘাটেদি এনেকৈ পাৰ হৈ এই ঘাটেদি এনেকৈ পাৰ হৈ আহি এইটো বাটেদি আমি অহা যোৱা কৰি আছিলোঁ আগতে। কিন্তু এতিয়া দলংখন হৈ গ'ল আপোনাৰ। দলংখন হৈ যোৱাৰ কাৰণে এইখন দলং সেই তাৰ মাথাৰ পৰা মানে চাওক। আৰু এটা আপোনালোকক মনোৰঞ্জনৰ কাৰণে দেখাই দিছোঁ কিমান ধুনীয়া ধুনীয়া ভণ্টিসকলবিলাক গৈ আছে। চাওক কিমান ধুনীয়া ধুনীয়া ভণ্টিহঁত গৈ আছে চাওক। আৰু এই বাটটোৱে আগতে আমি সেই তাত উঠিছিলোঁগৈ। এতিয়া ডাইৰেক্ট মাথাউৰিত লগাই দিলে। এইটো দেখিছে মাথাউৰি এনেকৈ লগাই দিলে। এতিয়া মানুহ আহিব যাবৰ কাৰণে ইমান অসুবিধা নাই। দেখিছে একদম ধুনীয়াকৈ বাটটো ধুনীয়া কৰি পেলালে মানে। এই বাটটোৱেদি এতিয়া আমি মানুহ অহা যোৱা কৰি থাকোঁ। আৰু এতিয়া গ'লেও যদি আপুনি যায় ডাইৰেক্ট এনেকৈ এইফালেদি ঘূৰি যাব লাগিব। এফালেদি ঘূৰি গৈ একদম এইদি আহি এইটো ৰাস্তাই নামিবই লাগিব। এনেকৈদি নামি যাব লাগিব। নামি গৈ এনেকৈ এই মাথাউৰিদি নামি যাব লাগিব আৰু নামি গৈ এইফালেদি এনেকৈ এপাক ঘূৰি আহি আপুনি ইয়াত তললৈ আহিব পাৰিব। সুন্দৰ এটা প্লেচ, পিকনিকৰ কাৰণে ভাল হ'ব। আপোনালোকে আহি চাব এবাৰ। আৰু আমাৰ ধুনীয়া ধুনীয়া ভণ্টিবিলাক গৈ আছে একদম পূৰা স্মাইল দি দেখিছে এয়া। এইটো ৰঙা নদীৰ খাৰ কাটি ৰঙা নদী দলং হয়। এইটো আমাৰ ধুনু মানুহ এইটো আহি পাইছেহি। এইটো আমাৰ ধুনু মানুহ আহি পাইছেহি। আহনো হাই আহি আছোঁ দেই। ধুনীয়াকৈ মানে এইপিনে হৈ গৈছে। আৰু আমি ভণ্টি আৰু মাজনী আৰু ভাগিন একেলগতে আহিম পাইছোঁহি। এই ভণ্টিজনী চাওক, এই ভণ্টিজনী কিমান ফূৰ্তি চাওক, কিমান ফূৰ্তি চাওক। আৰু লগতে এতিয়া বহুত দূৰেদি এপাক ঘূৰি আহিব লাগিব। আপোনালোকে চাব পাৰিব ভিতৰত কি আছে নাজানো। ইয়াৰ পৰা আপোনালোকক দেখাই দিছোঁ, ধৰিব পাৰিছেই চাগে। চাওক। আৰু এইটো ৰঙা নদী প্লেচ হয়। এইটো আপোনালোকে পিকনিক খাবলৈ ধুনীয়াকৈ আহিব পাৰিব, আহি থাকিব। আৰু এইটো ধুনীয়াকৈ দুইফালে এফালে ধুনীয়াকৈ মানে ধুনীয়া কৰি দিছে মানে মাথাউৰি বুকুত এইপিনে এখন নদী হয়। আৰু ইয়াৰ কাষতে আপোনাৰ আজি মানে নতুন বছৰ আজিৰ পৰা ষ্টাৰ্টিং 5 তাৰিখৰ পৰা আৰম্ভণি হ'ব। 12 তাৰিখলৈকে আপোনালোকে আহিব পাৰিব উপভোগ কৰিবলৈ। আৰু পিকনিকৰ কাৰণে ধুনীয়া প্লেচ। এইবিলাক চব যে দেখিছে দূৰৰে গাড়ীবিলাক চব পিকনিক খাই আছে। আহি যাব। ধন্যবাদ। আৰু দেখাম, ভিতৰলৈ গ'লে দেখাম কি আছে আপোনালোকক দেখাম ভিতৰত। 5 তাৰিখৰ পৰা 12 তাৰিখলৈকে এইখন মেলা থাকিব। ইয়াত ঢেৰ কিবা কিবি হ'ব, মানে লোকেল মেলা হ'ব ইয়াত। ঠিক আছে ব'লক। এইপিনেদি আহিলে আপোনালোকে ধুনীয়াকৈ পিকনিকৰ জেগা পাই যাব। এইবোৰ চব পিকনিক খাই আছে লৈ ট্ৰেক্টৰ লৈ কিবা লৈ চব চাওক। খাইছিলোঁ ৰাস্তাটো ওপৰৰ পৰা। আগতে যে আমি যিটো ৰাস্তা মানে ব্যৱহাৰ কৰি আছিলোঁ সেইটো ৰাস্তা আপোনালোকে ওপৰৰ পৰা দেখিছোঁ ন। এতিয়া আপোনাক তলৰ পৰা দেখাই দিছোঁ। আৰু আগত পুৰণা ৰাস্তা আছিলে। এইটো আগতে পুৰণা ৰাস্তা আছিলে।